সকলোকে পিংকিছ কিটচেনলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোবোৰে ভালেই আছে। আজি মই আপোনালোকৰ আগত মছলা চাহৰ ৰেচিপি এটা লৈ আহিছোঁ। আমি সকলোৱে চাহ খাই খুবেই ভাল পাওঁ, কিন্তু এনেধৰণে খাই পাইছেনে? মছলা চাহ খাবলৈ সঁচাকৈ খুবেই ভাল লাগে। নৰ্মেল চাহতকৈ একেবাৰে বেলেগ হয়। তেনেহ'লে বলকচোন চাওঁ। বনাবৰ বাবে মই ইয়াতে একাপ চাহৰ বাবে 2 চামুচ চেনি লৈ লৈছোঁ। অলপমান মই আদা এনেধৰণে ৰুকি লৈছোঁ। এটা মই ইয়াতে তেজপাত লৈ লৈছোঁ, 2টা ইলাইচি লৈছোঁ, অলপমান জালুক লৈছোঁ আৰু লগতে মই ইয়াতে অলপমান দালচেনি লৈ লৈছোঁ। গোটেইখিনি আপোনালোকে চাহত দিবৰ বাবে অলপমান থেতেলিও ল'ব পাৰে, নাইবা এনেধৰণেও দিব পাৰে। আৰু আপোনালোকে চাহটো বনাবৰ বাবে ভাল কোৱালিটিৰ চাহপাত ল'ব, তেতিয়া চাহখিনি খাই খুবেই ধুনীয়া হ'ব আৰু দেখিবলৈও ধুনীয়া হ'ব। বনাবৰ বাবে মই গেছটো অন কৰি চাহৰ চচপেন এটা বহাই দিছোঁ। তাতে মই প্ৰথমে একাপ গাখীৰ লৈ লৈছোঁ। গাখীৰখিনি গোটা হ'লে ভাল, কিন্তু পনীয়া হ'লেও কোনো কথা নাই, খাই সঁচাকৈ ভাল লাগিব। তাৰে পাছত মই গাখীৰখিনি ধুনীয়াকৈ উতলি আহিবলৈ দিছোঁ। এয়া চাওক, কিছু সময়ৰ পাছতে দেখিছেনে, মই ইয়াতে আগতে দেখুওৱা গোটেইখিনি মছলা মই ইয়াতে দি দিছোঁ আৰু তাৰে পাছত মই এইখিনি ধুনীয়াকৈ উতলিবলৈ দিম। এয়া চাওক, এতিয়া মই ইয়াতে 2 চামুচ চেনি দি দিছোঁ। ইয়াতে মই একাপ চাহ বনাইছোঁ, সেইবাবে মই ইয়াতে 2 চামুচ চেনি দিছোঁ। আৰু একাপ চাহৰ বাবে 2 চামুচ চেনি দিলে খাই খুবেই ভাল লাগে। মিঠাটো একেবাৰে ধুনীয়া হয়, কিন্তু আপোনালোকে যদি কম বেছি কৰিব বিচাৰে তেনেহ'লে কম বেছিও দিব পাৰিব। তাৰে পাছত মই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ আৰু এইখিনি মই ধুনীয়াকৈ উতলাই আছোঁ। এয়া চাওক, এতিয়া মই ইয়াতে চাহপাত দি দিছোঁ। একাপ ভাল চাহ বনাবৰ বাবে আমাৰ চাহপাতৰ কোৱালিটিটো খুবেই ধুনীয়া হ'ব লাগিব, তেতিয়া চাহ খাই খুবেই ভাল লাগে। চাহপাতৰ কোৱালিটিটো বেয়া হ'লেও চাহখিনি খাই বেয়া লাগিব। সেইবাবে মই ইয়াতে ধুনীয়া কোৱালিটিৰ চাহপাত দি দিছোঁ আৰু এইখিনি মই আকৌ হেতাখনেৰে লৰাই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি ধুনীয়াকৈ মই উতলাই আছোঁ। এয়া চাওক, অলপ সময়ৰ পাছতে আমাৰ মছলা চাহৰ ৰেচিপি একেবাৰে ৰেডি হৈ গৈছে। ইটো সময়ত চাহৰ পৰা এটা ধুনীয়া সুগন্ধ ওলাইছে আৰু আমি চাহখিনি ভালেমান সময়ৰ কাৰণে উতলালোঁ। ধুনীয়াকৈ উতলালে আমাৰ চাহখিনি গোটা হয় আৰু খাবলৈ বেছিকৈ ভাল লাগে। আপোনালোকে যদি আগতে এনেধৰণে মছলা চাহ খাই পোৱা নাই, তেনেহ'লে এবাৰ নিশ্চয়কৈ ট্ৰাই কৰি চাব। খাবলৈ বিৰাটেই ভাল পাব। এবাৰ খালে বাৰ বাৰ খাই থাকিবৰ মন যাব আৰু বনাবলৈও একেবাৰে সহজ। আমি সদায় নৰ্মেল চাহটো খাওঁ, কিন্তু এনেধৰণেও কেতিয়াবা এদিন বনাই খাই চাব লাগে। তেনেহ'লে আজিৰ যদি মোৰ ৰেচিপিটো চাই ভাল পালে, তেনেহ'লে লাইক এটা কৰি দিব। তেনেহ'লে অন্য এটা ৰেচিপি লৈ আকৌ লগ পাই আছোঁ। তেতিয়ালৈ বাই বাই।